নমস্কাৰ বন্ধুসকল, হেল্থ টিপছলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমাৰ আলোচ্য বিষয়টো হৈছে অমিতাৰ গুণাগুণ। অমিতা আমি দুই প্ৰকাৰে সেৱন কৰোঁ, এবিধ কেঁচাকে আৰু আনবিধ পকাকে। পকা অমিতা সুস্বাস্থ্যৰ বাবে যথেষ্ট পুষ্টিকৰ। কেঁচা অমিতা সাধাৰণতে আমি আঞ্জা কৰি বা চাটনি কৰি খাওঁ। ভিটামিন, এণ্টিঅক্সিডেণ্ট, ফলেট, আঁহ আদিৰে ভৰপূৰ কেঁচা অমিতাই আমাৰ স্বাস্থ্য ৰক্ষাত কিদৰে অৰিহণা যোগায় চাওঁচোন আহক। হজম শক্তি বৃদ্ধি কৰাত কেঁচা অমিতা অতি উপকাৰী। কেঁচা অমিতাই পেপেইন, কাইম'পেপেইন আদি বিভিন্ন এনজাইম আছে, যিয়ে কাৰ্বহাইড্ৰেট, স্নেহ আৰু প্ৰটিনৰ বিপাকত সহায় কৰে। কেঁচা অমিতাৰ চব্জি মাজে মাজে খালে আমাৰ পাচনতন্ত্ৰৰ কাৰ্য সুন্দৰভাৱে চলি থাকে। কৌষ্ঠকাঠিন্য, অৰ্শ ৰোগত কেঁচা অমিতা অতি উপকাৰী। ইয়াত থকা আঁহে পেট পৰিষ্কাৰ কৰাত সহায় কৰে। অৰ্শ ৰোগীয়ে নিয়মিতভাৱে কেঁচা অমিতাৰ আঞ্জা বা চব্জি খালে ভালেখিনি উপশম লাভ কৰিব পাৰে। শৰীৰ শোধন কৰাত কেঁচা অমিতা অতি উপকাৰী। খাৰধৰ্মী হোৱাৰ বাবে ইয়াত থকা এনজাইম আৰু আঁহে শৰীৰৰ টক্সিন শোধন কৰাত সহায় কৰে। শৰীৰৰ যিবিলাক বডি ডেটক্স, ইয়াক কেঁচা অমিতাৰ আঁহে শোধন কৰাত সহায় কৰে। মানুহৰ গেছ, বদহজম, বুকু জ্বলা পোৰা আদি সমস্যাত কেঁচা অমিতা অতিকৈ উপকাৰী। হৃদৰোগত আক্ৰান্ত ৰোগীসকলে কেঁচা অমিতা মাজে মাজে খোৱাটো অতি প্ৰয়োজনীয়, কাৰণ কেঁচা অমিতাই হাৰ্টৰ কাৰণে যথেষ্ট ভাল আৰু ই কলেষ্ট্ৰল কমোৱাটো সহায় কৰে। প্ৰসূতিসকল নাইবা নৱজাতক সন্তান থকা মাকসকলে কেঁচা অমিতাটো খোৱা অতি প্ৰয়োজন, কাৰণ ই দুগ্ধ উৎপাদন কৰাত যথেষ্ট সহায় কৰে। বয়স বাঢ়ি অহাৰ লগে লগে যিবিলাক চকুৰ সমস্যা, কেটৰেক্ট বা চানি পৰা আদি ৰোগে দেখা দিয়ে আমাৰ চকুত, বয়সস্থ লোকসকলে কেঁচা অমিতা খালে ইয়াৰ পৰা যথেষ্ট উপশম পাব পাৰে। আমাৰ সাধাৰণতে হৈ থকা জ্বৰ, কাহ আদিতো কেঁচা অমিতা যথেষ্ট উপকাৰী। আনহাতে হাঁপানি, ব্ৰংকাইটিছ আদি ৰোগতো কেঁচা অমিতা এবিধ উত্তম পথ্য হয়। গাঁৱলীয়া ভাষাত যিটো আমি খাৰ দি ৰন্ধা ব্যঞ্জন বুলি কওঁ, টনচিলাইটিছ, ফেৰিনজাইটিছ আদিত খাৰ দি ৰন্ধা কেঁচা অমিতা যথেষ্ট উপকাৰী। প্ৰায় মহিলাৰে মাহেকীয়া সময়ত পেটৰ বিষ হ'বলৈ আৰম্ভ কৰে আৰু কেঁচা অমিতা খালে ইয়াৰ পৰা যথেষ্ট উপশম পাব পাৰে। বাত বিষৰ সমস্যা বা অস্থি আৰ্থ্ৰাইটিছ, গাউট আদিত কেঁচা অমিতা যথেষ্ট উপকাৰী হয়। ওজনৰ সমস্যাত ভুগি থকা ব্যক্তিসকলে কেঁচা অমিতা খালে যথেষ্ট উপকাৰ পাব পাৰে, কাৰণ ইয়াত থকা আঁহবিলাকে ওজন কমোৱাত যথেষ্ট সহায় কৰে। ছালৰ যিকোনো সমস্যা, পিম্পলছ, ক'লা দাগ, এলাৰ্জি আদিত কেঁচা অমিতা চব্জিয়ে যথেষ্ট উপকাৰ কৰে। ই পাচনতন্ত্ৰ পৰিষ্কাৰ কৰি তেজ শোধন কৰাত সহায় কৰে আৰু ছালৰ ৰং উজ্জ্বল কৰাত যথেষ্ট উপকাৰী। ধন্যবাদ, আজিলৈ ইমানেই। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।